হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল কাবিজ ব্লগ। ত' আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ এতিয়া টংলা কুকুৰাকটাৰ ওচৰতে আছোঁ, টংলা টাউনৰ। মোৰ লগত আছে ঘৰত, এইফালে কিবা চাহ খাই আছে সি বোলে আজি কিবা এটা বস্তু দেখাবলৈ নেকি টংলা হাই ছেকেণ্ডেৰী ফিল্ডত। ত' তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মোৰ ফ্ৰেণ্ড ঘৰত, এই কিবা চাহ ল'ব আহিছিলে। মোৰ কাৰণে খুৱাই নেকি বেলেগৰ কাৰণে লৈছে, গম নাপাওঁ, তাৰ কাৰণে লৈছে। ক'ত যাবা এতিয়া? আজি মোক কি দেখাব নিবা? কি দেখাব নিবা আজি? মই ভাবিছোঁ কিয় ডেঞ্জাৰাছ বস্তু দেখাব নিবা নেকি, ডেঞ্জাৰাছ বস্তু দেখাব নিবা নেকি বুলি ভাবিছিলোঁ। ব'লা 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 ব'লা, দেৰি নকৰোঁ, 6টা বাজিলে। আমি এতিয়া থিয়েটাৰৰ ফালে অলপ আগবাঢ়ি গৈ আছোঁ। এই কিবা চিনেমা দোকানত সোমালে, এইফালে টংলা ষ্টেচনৰ ওচৰতে আছোঁ আমি। মানে আমি এতিয়া টংলা চাৰিআলি পালোঁহি। চাৰিআলিৰ পৰা আৰু অলপ গ'লে টংলা হাই ছেকেণ্ডেৰী ফিল্ড পাওঁ। আপোনালোকে চবেই গম পায় মানে কিছুমানে টংলা অঞ্চলৰ মানুহ চবেই গমেই পায়। আজি টংলা হাই ছেকেণ্ডেৰী খেলপথাৰৰ আজিৰ পৰা বৃন্দাবন থিয়েটাৰ আৰম্ভ হ'ব। ত' তেনেহ'লে ব'লক আজি থিয়েটাৰখন আপোনালোকৰ পাৰলৈকে দেখাই আছোঁ। এতিয়া আমি এনেকৈ গৈ এইখন বৃন্দাবন থিয়েটাৰৰ গেট পাই গ'লোঁ। এয়া আমি এতিয়া টংলা হাই ছেকেণ্ডেৰী খেলপথাৰ পাই গ'লোঁ। মানে এইখিনি জেগা আন্ধাৰ হৈ, একো লাইটিঙৰ ব্যৱস্থা নাই, তাৰবাবে আন্ধাৰ হৈ আছে। মানে আমি ইয়াত থিয়েটাৰ খোলা আহি পাওঁতে মানে অলপমান দেৰি হৈ গ'ল। এতিয়া থিয়েটাৰ আৰম্ভ হ'লে এতিয়া ভিতৰলৈকে এণ্ট্ৰি কৰোঁ। মানে আমাৰ টিকেটটো স্পেচিয়েল টিকেট হয়, 1 নম্বৰ 2 নম্বৰ চিটত আছিলে আমাৰ টিকেটটো। এইফালে মই টিকেট কটা নাই, ইয়া মোৰ ফ্ৰেণ্ড বৰদা কাটি আছে টিকেট। এইফালে আছে কেনে খবৰ, ভালে আছে? বৃন্দাবনে খেলত মধুর মুরারি, মোহন মধুর হাসি মুরলী বজাই। ই ত্রিভুবন অধিকারী, ভারত ইন্দু নিন্দি আনন্দ শোভিত, রঞ্জিত মধুময় হাসে, অভিনব জলধর হরিত জড়িত জোশে, তোর শোভিত গীত বাসে।
Video mong video video ha. Video mong video ha video. Video pa video di bot. Mong video ha sun ke. আমি থিয়েটাৰ খোলাত আছোঁ। বৃক্ষরূপে তুলসী বৃন্দাবন, মূর্খরূপে তুলসী কৃষ্ণর প্রিয়। ধন্য হল ধূলিকণা, ধন্য বৃন্দাবন, ধ্বজ পজ পঙ্কজ কৃষ্ণর চরণ। এই ব্লগটো আপোনালোকে অলপ দীঘল হ'ব পাৰে।
সন্মানৰ কাপোৰ খোলাৰ আগতে মই ইয়াৰ পৰা যাওঁ বিচাৰোঁ কিয় মই ইয়াৰ পৰা যাওঁ বুঢ়া কি সমানে নিজে নিজে বুঢ়া বুঢ়া কৈ পয়সা কইসুই দাউতি দিব কই কি পাপ কই ভুল কই নাই বাবা ৰাজদীপ দেৱৰ দ্বাৰা ৰচিত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পৰিচালনা অচিন্ত শংকৰৰ সহ পৰিচালনাৰে কাইলৈৰ মূলনাট বহাগৰ প্ৰাক মুহূৰ্তত গুৰুতৰৰ গীতি নিৰ্যাতন। তো গাইজ আমি এতিয়া থিয়েটাৰ খোলাৰ পৰা ওলালোঁ। আপোনালোকক যিখিনি পাৰোঁ মই মানে দেখুৱাইছোঁ, কাৰণ গোটেই থিয়েটাৰখনটো আপোনালোকক দেখুৱাব নোৱাৰোঁ মই, যিহেতু থিয়েটাৰৰ 2 ঘণ্টাৰ বেছিয়ে থাকে। অলপ ভিডিঅ'টো ইমান লম্বা কৰিব নোৱাৰোঁ, আপোনালোকক চাব যিহেতু ইমান দীঘল ভিডিঅ' অসুবিধা পায়। তেনেহ'লে আপোনালোকে থিয়েটাৰখন চাই কেনে পালে কমেণ্ট কৰি জনাব। আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱালোঁ। এতিয়া মই বাহিৰত আছোঁ। তাৰ মোৰ অলপ গাটো ইমান ভাল নহয়, মানে অলপ চৰ্দি জ্বৰ এনেকুৱা টাইপৰ হৈ আছে। তেওঁ মানে যিহেতু মাতিলে থিয়েটাৰ চাবৰ কাৰণে, সেইকাৰণে আহিলোঁ মই, নহ'লে আকৌ বেয়া পাব মই নাহিলেও। গা বেয়া হ'লেও আহি গ'লোঁ। আৰু কালি ৰাতিপুৱা মোৰ এক জেগাত যোৱাৰ প্ৰগ্ৰেম আছে, ৰাতিপুৱাই কি হয় এতিয়া যাম। তো গাইজ আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যাতে ভিডিঅ'ৰ পৰা আনলৈকেও শ্বেয়াৰ কৰি দিয়ে। গুড নাইট।